এনেকৈ পোনকৈ ৰোৱা, এনেকৈ পোনকৈ ৰুলেহে ভাল। এতিয়া পাৰিছা নহয় ধুনীয়াকৈ। নাজানো কৈ থাকিলে হ'বনে? নাজানো বুলি ক'লে ক'ত শিকিব পাৰিবা? শিকিবলৈ মন থাকিলে চব শিকিব পাৰিবা, বুজিছা। আমি এইবিলাক চব ঘৰতে শিকি আহিছোঁ। এইবোৰ মানুহটোৰ ঘৰত শিকিবলৈ থকাই নাই আমাৰ। আহাৰ মাহৰ পৰা একেৰাহে ৰুইয়ে আছোঁ। এতিয়া শাওণ মাহ যাব। এতিয়া ইমানকৈ কৈ আছোঁ, মানুহ দুজনীমান হাজিৰা লগাই দিয়ক। নলগাই আৰু কেনেকুৱা মানুহ জানো। এই ঘৰত তিনিজনীকৈ মানুহ থাকোঁতে আকৌ লোকৰ মানুহ হাজিৰা লগাব লাগেনে? হাজিৰা লগালে আকৌ লোকৰ মানুহক পইচা দিব লাগিব নহয়। পইচানো কোনে দিয়ে? সেইবোৰ বহুত কথা। হেৰি কৈছে, তোমালোকেনো কি কৰানো? ঘৰত আকৌ এনেহে থাকা। এইকেইদিন যেনে পথাৰতে অকণমান কিবা এটা কৰিছা আৰু। এনেই ঘৰত থকাতকৈ পথাৰত এইকেইডাল ৰুই থ'লে মানে সময়ত ভাতকেইটাকে খাব পাৰিবা। আগতে দেখোন মানুহ লগাই ৰুৱাই, এতিয়া কি হ'লে মানুহ লগোৱা নাই? আমাৰ কি দুখ ভাগৰ নালাগে নেকি? তললৈ হাওনোতে কঁকাল বিষত থাকিব নোৱাৰোঁ। ঘৰত এনেকৈ পথাৰলৈ এদিনো গৈ নাপোৱা। ইয়াত আহি গোটেই আহাৰ শাওণ মাহটো ৰুব লগা হৈছে। সেইবোৰে ভুল। আমাৰ হ'লে আই পিতাই এইবোৰ ৰোৱা তোলা চব শিকাই বুজাইহে বিয়া দিছে দেই। সেইকাৰণে আমি এইবিলাক ৰোৱা তোলা বুলি ক'লে ভয়ো নালাগে। হয় পাই, ইমানকৈ ফোন লগাইছোঁ, একবাৰ খং উঠি গৈছে মোৰ। পদুমিলৈ লগাইছোঁ, জোঁৱাইলৈ লগাইছোঁ, কোনো ফোন এটা ৰিচিভ কৰা নাই। ইমান ডাঙৰ মোনাডাল দেখিছে, দাঙি আনিছোঁ ইয়ালৈ। জীয়েকৰ ঘৰলৈ ঢেৰ বস্তু আনিছে যেন পাইছোঁ দেই। একে ডাঙৰ মোনা এটা লৈ আহিছে। হেৰি খুৰীয়ে আকৌ ৰুই আছে যে, পথাৰত নামি আছে নহয় বোকাত, সেইটো কাৰণে ফোন ৰিচিভ কৰিব পৰা নাই চাগে। ইমান কষ্ট কৰি মৰিবলৈ দৰকাৰ নাই নহয়। মানুহ দুজনীমান হাজিৰালৈ লগাই দিলে হ'ল। আমাৰ ল'ৰাজনীহে মৰিব এতিয়া, বেচেৰীজনী। ঘৰত এই পথাৰ সোমাই এইবোৰ ঘূৰিয়ে পোৱা নাই। ইয়াত আহি একেবাৰে চিধাই বোকাতে নমালেহি। হয়, হাজিৰা লগোৱাৰ কথা কৈছিলোঁ আকৌ। মায়ে বোলে ক'লে নালাগে হাজিৰা লগাবলৈ, ঘৰত তিনিজনীকৈ মানুহ আছে, কি হয় হাজিৰাখন কৰি দিব লাগে। আপোনাৰ জীয়েকে অকল পথাৰত নমাগে নাই, মোৰ মানুহজনী পথাৰত নামিছেগৈ। আমাৰ মায়েও ৰুই আছে, তিনিজনী মানুহ ৰুই আছে আৰু তুমি মতা মানুহটো সেইবিলাক ঘৰ ৰখি আছা। মতা মানুহো ৰুৱে, আমাৰ তাত দেখিছোঁ পাই। মতা মাইকী কথা নাই, চবেই ৰুৱে। তুমি দেখোন ৰুবগৈ পাৰা। আই কি কথা কয় সেই মই ৰুব পাৰোঁ নি? আজিলৈকে পথাৰত নামিয়ে পোৱা নাই। আমাৰ মায়ে আৰু মই যদি পথাৰত যাওঁ খেদি দিব মোক। তোমাৰ মাৰা কম বস্তু নহয়, নিজৰ ল'ৰাটোক পথাৰত নামিবগৈ নিদিয়ে। লোকৰ ছোৱালীকেইজনী পাই এই মানুহ এটা হাজিৰালৈ নলগায়। মই যাওঁগৈ নেকি ঘৰলৈ। আজি মা অহা কথা আছিল নহয়। মা আহিলে দেখোন ঘৰত আকৌ কোনো মানুহে নাই। চাহ অকণমান দিবলৈতো মানুহ এজনী লাগে। মই যাওঁগৈ চাগে, আপুনি ৰুই থাকক। বেলেগ টেঙৰ একদম। এইটো চান্স লৈ ঘৰলৈ যাব বিচাৰিছে। মই কি ৰুই থাকিম নেকি? মই ৰুই থাকিব নোৱাৰোঁ দেই। ময়ো হ'লে যাম ঘৰলৈ। কোনো যাব নালাগে ঘৰলৈ, কোনো যাব নোৱাৰে। লগতে যাম গোটেইকেইজনী ৰুই। তোমাৰ মাৰা আহে যদি ভোলা আছে নহয় ঘৰত, থাকিব আৰু ঘৰতে। গৈ পাই পিনে চাহ তামোল দিবাগে। আমি আকৌ চৰকাৰী ৰোৱনীহে, টাইমতে আহিব লাগিব, টাইমতে যাব লাগিব। টাইমতকৈ আগত যাবও নোৱাৰোঁ নহয়। ইমান সোনকালে পথাৰৰ পৰা ক'ত আহিব? 3টা 4টা বাজি যাব আহোঁতে। আচৰিত আৰু দেই, 3টা 4টা বজালৈকে বাৰু ৰোৱাটো মুখৰ কথা নে? সেইটো কাৰণে পদুমে মোলৈ ফোন কৰি মোক গালি পাৰি থাকে ইয়ালৈ বিয়া দিয়াৰ কাৰণে। মই বোলো এইবোৰ তোৰ ভাগ্যতে আছিলে, তই এইবিলাক ধৰি মেলি নাথাকিবি আৰু সেই তোমাৰ মাৰাজনী হেনো বৰ দেমাকি চলাই থাকে বুলি কৈছে। মই বোলো দুদিনমান একে থকাকৈ যাম, গৈ পিনি চব ঠান ঠিক লগাই থৈ আহিম। আই কি বা ঠান ঠিক লগাবলৈ আহিলে?